ডিয়াৰ ফ্ৰেণ্ডছ, গুড মৰ্নিং। আজি আমি যাম গুৱাহাটীলৈ, কাৰণ মামাৰ স্কুটি ল'বলৈ। শনিবাৰ দিনা ফোন কৰিছিল, আজি আমি যাবলৈ ওলাইছোঁ। তা আপোনালোকে ভিডিঅ'টো চাই থাকক। আমাৰ ঘৰৰ পৰা খোজকাঢ়ি নগৰপাৰালৈ যাম, নগৰপাৰাৰ পৰা বাছত উঠিম। আপোনালোকে ভিডিঅ'টো চাই থাকক। ফাইনেলি আহি পালোঁ, ইয়াৰ পৰা স্কুটি ল'ম। ইয়াৰ আগতে যিখিনি কাম আছিল সেইখিনি মানে কৰি আহিছোঁ। ইয়াৰ পৰা এতিয়া স্কুটি ল'ম। তা আপোনালোকে ভিডিঅ'টো চাই থাকক। ইয়াৰ পৰা আমি স্কুটি লৈ আছোঁ। এইটো ঠাইৰ নাম হ'ল লখৰা চাৰিআলি। ঘৰত অহাৰ পিছদিনাখন যে আপোনালোকক গাড়ীৰ লুকটো দেখুৱাই দি আছোঁ। যিহেতু মই ব্লগ নবনাওঁ আৰু এইটো চেনেলত ব্লগ নিদিওঁ, যিহেতু এইটো চেনেল ক্লাছ 11 আৰু 12ৰ বাবে খোলা হৈছে, সেইকাৰণে এইটো চেনেলত ক্লাছ 11 আৰু 12ৰ ভিডিঅ'বোৰ আপোনালোকে পাব। যদি আপোনালোকে ক্লাছ 11 বা 12ত পঢ়ি আছে, তেনেহ'লে এই চেনেলটো আপোনালোকে ফ'ল' কৰিব পাৰা। এইটো চেনেলত কেমেষ্ট্ৰি, ছায়েন্স ষ্ট্ৰীমৰ কেমেষ্ট্ৰি, ফিজিক্স, মেথছ, বায়'লজি এইবিলাকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু মই কেনেদৰে পঢ়িছিলোঁ সেইবিলাকৰ মানে ষ্ট্ৰেটেজি দিয়া হ'ব। আপোনালোকে যদি ক্লাছ 11 বা 12ত পঢ়ি আছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰা। যিহেতু ভিডিঅ' কৰাৰ পিছত ভইচ দি আছোঁ, সেইকাৰণে ভইচটো মানে ইমান ক্লিয়াৰ নহয়, সেইকাৰণে মানে এনেকুৱা মানে শুনা গৈছে। তা আপোনালোকে এডজাষ্ট কৰি ল'ব। আজিৰ ভিডিঅ' ইমানলৈকে। থেংক ইউ অল অফ ইউ।